গুড মৰ্ণিং বন্ধুসকল, ৰূপম বৰা ফিটনেছ ব্লগলৈ আপোনালোকক স্বাগতম। আপোনালোকক আজি এটা নতুন ভিডিঅ' মই দেখাবলৈ লৈছোঁ আমাৰ গাঁওখনৰ এটি সুন্দৰ পৰিৱেশ। প্ৰথমতে আপোনালোকক আমি দেখাবলৈ আহিছোঁ এইখন মোৰ দোকানখন। তাৰপিছতে আমি দেখাই যাম আমাৰ গাঁৱৰ এটি সুন্দৰ সুন্দৰ অনুষ্ঠান। এয়া দোকানখন দেখিছে মোৰ। তাৰপিছতে আমি গৈ আছোঁ আমাৰ নামঘৰৰ দিশে। এয়া যে দেখিছে, এয়া আমাৰ স্থানীয় নামঘৰ 295 নং তখৰচুক খালকৰা প্ৰাথমিক শাখাৰ আমাৰ এইটো আমাৰ প্ৰাথমিক শাখাৰ নামঘৰ। এইটো আমাৰ বৰ্তমান নৱনিৰ্মিত হৈ আছে, সম্পূৰ্ণ হৈ উঠাকে নাই। যেতিয়া সম্পূৰ্ণ হৈ উঠিব নিশ্চয় মই আপোনালোকলৈ নতুন নতুন ভিডিঅ' আপডেট দি থাকিম। বৰ্তমান কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। তাৰপিছতে আহিলে আমাৰ ওচৰতে থকা নৱোদয় মিলিত সমাজ, আমাৰ যি ৰংগমঞ্চ, আমাৰ যি ক্লাবঘৰ, এয়া আমাৰ এয়া দেখিছে আমাৰ এইটো নৱোদয় মিলিত সমাজৰ ৰংমঞ্চ। এয়া তাৰ কাষতে থকা আমাৰ সুন্দৰ এটা সেউজীয়া ভিউ, এইটো আমাৰ পথাৰ ধাৰণি আছে। তাৰপিছতে মই আপোনালোকক দেখাম তাৰ ভিতৰৰ কিছু অংশ। আমি মানে লাইব্ৰেৰীটোৰ ভিতৰৰ যিটো আমাৰ স্পেচটো, আমাৰ লাইব্ৰেৰী স্পেচটো যথেষ্ট ডাঙৰ। আমাৰ ইয়াত প্ৰগ্ৰেম চগ্ৰেম কৰিবলৈ খুব ধুনীয়া হয়। আমি ইয়াতে বিহু প্ৰগ্ৰেম ইয়াতে কৰোঁ। কালচাৰেল আমাৰ যিকোনো প্ৰগ্ৰেম আমাৰ এইটো ক্লাবতে হয়। এয়া আমাৰ স্থাপিত হৈছে 1972 চন। এইটো আমাৰ দেখাই আছোঁ আপোনালোকক। এইটো আমাৰ ক্লাবঘৰটো অলপমান মেৰামতি কৰিবলগীয়া হৈছিলে, এইটো কালি অলৰেডি কাম কমপ্লিট কৰি দিয়া হ'ল। এয়া আমাৰ লাইব্ৰেৰী কমিটিক আমি প্ৰথমতে ধন্যবাদ জনাইছোঁ। তেখেতলোকে আমাৰ লাইব্ৰেৰীটো ইমান সুন্দৰকৈ গঢ় দি তুলিছে। তাৰপিছতে আপোনালোকক দেখাবলৈ আহিছোঁ যে এইটো আমাৰ টুকুৰচুক গাঁৱৰ এইটো আমাৰ শালকৰা দুবা বুলি ক'লে আপোনালোকে চাগে হয়তো চিনি নাপাবও পাৰে। আমাৰ ইয়াত যিখিনি বালিগাঁওবাসী আছে, অৰ্থাৎ যোৰহাট বালিগাঁওবাসী আছে, তেওঁলোকে নিশ্চয় চিনি পাব শালকৰা দুবা। তাৰপিছত আমি নামঘৰটো কিনাৰৰ ভিউটো আকৌ এবাৰ দেখাই দিছোঁ আপোনালোকক। কমেণ্ট কৰি জনাব আমাৰ নামঘৰটো কেনেকুৱা লাগিছে। তাৰ কাষতে আমাৰ এইটো নামঘৰৰ আমাৰ এইটো ফ্ৰণ্টতে থকা এইটো আমাৰ মিঠামতললৈ যোৱা এটা ৰাস্তা আপোনালোকক দেখাই আছোঁ। এইটো পথেদি আমাৰ মিঠামতললৈ যায়, মিঠামতলেদি হৈ আকৌ নহতীয়া সংযোগী হয়গৈ। তাৰপিছতে আমি দেখাই আছোঁ এইটো আমাৰ ৰাস্তাটো, মেইন ৰাস্তা। এইটো আমাৰ বৰ্তমান কাম চলি আছে, মানে কমপ্লিট হোৱাকৈ নাই, কিবা বতৰ